কি কৰি আছা ইয়াত? এই ভাত বনাইছোঁ। গেছ ৰাতিপুৱাৰ পৰা নাই নহয়, 8টাৰ পৰা গেছেই নাই। উপায় নাই, ইয়াতে টেগাৰতে মানে জুই এনেকৈ কৰি পেলাই ভাতটো বনাবলৈ। ভাতটো হ'লেই এতিয়া মাছ ফ্ৰাই কৰিম আৰু শাক এইবোৰ আনি থৈছোঁ টিউশ্যনত। শাক কাটি থৈছোঁ ইমান ধুনীয়াকৈ। আজি ভাতকেইটা বনাম বুলি ভাবিলোঁ। ক'ত শাক? শাক নাই, এই তাতে আছে ভিতৰত। আনোগৈ ৰ'বা শাক। গেছ মাছে শাকে ইমান ধুনীয়াকৈ গেছতে ভাত বনাম বুলি ভাবিলোঁ। গেছটো ৰাতিপুৱা 8টা বজাৰ পৰা নাই। চাচোন ভাত বেছি জ্বলি গৈছে। পাইপ গেছৰ পৰিণতি। চাহ জলপান একো খোৱাই নাই, গতিকে কি হ'ব আৰু ৰৈ থাকি এতিয়ালৈকে গেছ নাই। ৰাতিপুৱাই মানে এখেতে মাছ ল'লে বোলে ভালকৈ আজি ভাতটো বনাবি খাম, কিন্তু হাঁহো কুটি দিলে এখেতে এয়া। তাৰপিছতে শাকে মাছে ধুনীয়াকৈ সজাই পেলাই নি থৈ দিছোঁ আৰু ভাতকেইটা ধুনীয়াকৈ আজি খাম বুলি এই চুকটোতে সোমাই লৈছোঁ। শাকৰ জোল বনাবলৈ লৈছোঁ। ৰাইজ আপোনালোকে ক'বচোন, যদি পাইপ গেছটো যদি নোহোৱা হয় মানুহৰ কেনেকুৱা অৱস্থা হয়। পটককৈ কাটি দিলে মানুহৰ এনেকুৱা অৱস্থাই হয়। সেইকাৰণে ল'ৰালৰিকে এখেতক ক'লোঁ তৎক্ষণাত যাওক গেছ এটা কিনি আনক। সেইকাৰণে গেছ এটা কিনিবলৈ গৈছে আৰু উপায়টো নাই। গেছ এয়া যে মই কৈছিলোঁ যে এই গেছ এটা আনিব এতিয়া আনগে বুলি, এইটো গেছটো এয়া লৈ আনিব। গেছ লৈ আনিলে ছাৰ উপায় নাই। কিমান দাম ল'লে? 2120 টকা। এই চিলিণ্ডাৰটো যে লেতেৰা। চিলিণ্ডাৰ নে সেইফালে আকৌ হেৰি হ'ব, কিবা হেৰি নেকি? চৌকীয়া গেছ অঁ চিলিণ্ডাৰ হেৰি নেকি? গেছটো বৰ লেতেৰা নিচিনা দেখিছে, নতুন নিচিনা দেখাই নাই। আৰে নতুন নিচিনা দেখাই নাই। বাৰু ঠিক আছে।